আজি আমাৰ বাক্সাত আম আদমি পাৰ্টিৰ এটা যোগদান কাৰ্যসূচী আছিলে। লগতে আমি আজি বাক্সা জিলাত আম আদমি পাৰ্টিৰ এখন সমিতি গঠন কৰিছোঁ। এই সমিতিত আমি সমন্বয়ক হিচাপে বাক্সা জিলাৰ চাগ্ৰাম চৌধুৰী ডাঙৰীয়াক আমি দায়িত্ব অৰ্পণ কৰিছোঁ। তেওঁ আম আদমি পাৰ্টিৰ ভেটি সুদৃঢ় কৰাত, মজবুত কৰাত তেওঁ আগবাঢ়ি যাব বুলি আশা কৰিছোঁ। আৰু লগতে আমি অনাগত দিনত যি আমাৰ নিৰ্বাচন হ'ব, বিশেষকৈ যদি আমি ক'ব যাওঁ 24ত আম আদমি পাৰ্টিৰ তৰফৰ পৰা আমাৰ যি কোকৰাঝাৰ লোকসভা সমষ্টি আছে, তাতে আমাৰ আম আদমি পাৰ্টিৰ ফালৰ পৰা প্ৰাৰ্থীত্ব প্ৰদান কৰা হ'ব। লগতে 25ত যি আমাৰ BTC নিৰ্বাচন আছে, তাতে আমি জয়ী হোৱাৰ উদ্দেশ্যৰে ইয়াৰ পৰা আমি লাগি যাম, হাতে কামে লাগি যাম। আৰু আমি 24ত আমি আম আদমি পাৰ্টিৰ চৰকাৰ গঠন কৰিম বুলি আমি দৃঢ়বাদী। ইতিমধ্যে আমাৰ 3খন জিলা সম্পূৰ্ণৰূপে হৈ গ'ল। ওদালগুৰি হৈছে, তামোলপুৰ হৈছে, আজি আমাৰ বাক্সা হ'ল, অহাকালি আমাৰ চিৰাঙত হ'ব। এসপ্তাহমান পিছত আমাৰ কোকৰাঝাৰতো আমাৰ আম আদমি পাৰ্টিৰ জিলা কমিটি গঠন কৰা হ'ব। আমাৰ অসমত লোকসভাৰ আসন 14খন আছে। এই 14খনতে আমাৰ আম আদমি পাৰ্টিয়ে কাৰোৰ লগত এলায়েন্স নকৰাকৈ কেণ্ডিডেট দিবৰ কাৰণে আমি চেষ্টা কৰিম আৰু দিবই। আৰু আমি আশাবাদী তাতে আমি নিশ্চয় জিকি আহিম। আমিতো সদায় বিজেপি চৰকাৰক প্ৰশ্ন কৰি আহি আছোঁৱে। লগতে মূল্যবোধৰ ওপৰত আমি সদায় তেওঁলোকৰ যিবিলাক বেয়া কাম তাৰ বিষয়ে আমি প্ৰশ্ন কৰি আহিছোঁ। লগতে আমি আন্দোলন কৰি আছোঁ মূল্যবোধৰ ওপৰত। তেওঁলোকে মূল্যবৃদ্ধিৰ ৰোধৰ ক্ষেত্ৰত কোনো ধৰণৰ কাম হাতত লোৱা নাই। তেওঁলোকে কেৱল আঁচনি দিছে, আঁচনিৰ জৰিয়তে এখন দেশ কেতিয়াও উন্নতি নহয়। তেওঁলোকে উচিত চিন্তাধাৰাৰে পৰিকল্পনা কৰি যদি তেওঁলোকে কাম কৰে, তেতিয়াহে মূল্য বৃদ্ধিটো ৰোধ হ'ব। আমি যদি চাব যায়, তেওঁলোকে যেতিয়া নেকি তেওঁলোকৰ চৰকাৰ নাছিল, সেই সময়ত এটা গেছৰ দাম 400 টকাতকৈ অলপ বেছি আছিলে। তেতিয়া তেওঁলোকে ৰাজপথত ওলাই আহি আন্দোলন কৰিছিল। বৰ্তমান এটা চিলিণ্ডাৰৰ দাম 1150 পৰা 1200 টকা হৈছে। কিন্তু তেওঁলোক আজি নিমাত, তেওঁলোকৰ মুখ বন্ধ। তেওঁলোকে আজি এইবিলাকৰ ওপৰত মাত মতা নাই। তেওঁলোকে মূল্যবৃদ্ধিৰ ওপৰত বা কৰাপশ্যনৰ ওপৰত মাত মাতিয়ে চৰকাৰ গঠন কৰিলে। কিন্তু আজি দেখা পোৱা গৈছে যে বিজেপি হৈছে আটাইতকৈ কৰাপ্টেড চৰকাৰ। তেওঁলোকৰ দিনতে আটাইতকৈ অত্যাৱশ্যকীয় সামগ্ৰীবিলাকৰ কি হ'ল? মূল্যবৃদ্ধি হ'ল। গেছৰ হওক, তেলৰ হওক, দালিৰ হওক। তেওঁলোকে দিছে কি? অৰুণোদয় আঁচনি 1200 টকা, কিন্তু এটা চিলিণ্ডাৰ আনিব যাওঁতে 1200 টকা গুচি যায়। ঘৰৰ আমাৰ অত্যাৱশ্যকীয় সামগ্ৰী যেনে মিঠাতেল বৰ্তমান লিটাৰ 200 টকা। তেওঁলোকে এইবিলাকৰ ওপৰত তেওঁলোকে একো কৰিব নোৱাৰিলে। কেৱল মাত্ৰ তেওঁলোকে মিছা প্ৰতিশ্ৰুতি দিছে, প্ৰলোভন দিছে, তাৰ বাহিৰে একো কৰিব পৰা নাই। কেৱল আঁচনি দিছে ধাৰ লৈ, আঁচনি লৈছে কেৱল ধাৰ লৈ, আৰু ধাৰ কৰিব দেউতাই আঁচনি দিব। কিন্তু তেওঁলোকে কোনো চিন্তাধাৰণেৰে, ভাল চিন্তাৰে তেওঁলোকে উচিত স্বাস্থ্য, শিক্ষা বা আমাৰ যিবিলাক অত্যাৱশ্যকীয় সামগ্ৰী সেইবিলাকৰ ওপৰত তেওঁলোকে মাত নামাতে। তেওঁলোকে কেৱল নিজক বচাই ৰাখিবৰ কাৰণে, নিজৰ ভোট ল'বৰ কাৰণে বা ভোট ল'ব দিব চৰকাৰ গঠন কৰিবৰ কাৰণে তেওঁলোকে আঁচনি আনিছে, ৰাইজক টকা বিলাইছে আৰু ভোটটো কিনিছে। সেইদিনাখনে আপোনালোকে দেখা পাব দেউৰী সাহিত্য শাখাত যিটো আমাৰ নিৰ্বাচন আছিল, ভোট দিয়া দিনাখনে তেওঁলোকে কি কৰিছে, তাতে গৈ এজন বিধায়কে অময়কুমাৰ ভূঞা ডাঙৰীয়াই তেওঁ টকা বিলাই আছে ইলেকশ্যনৰ ভোটিং দিনাখনে। এয়া হৈছে তেওঁলোকৰ কৰ্ম, তেওঁলোকৰ নীতি, এয়া হৈছে তেওঁলোকৰ আদৰ্শ। তেওঁলোকে কোনো ধৰণৰ কাম কৰা নাই, কেৱল মিছা প্ৰতিশ্ৰুতি দিছে। তেওঁলোকে এনেকৈ কৰি থাকিব, কিন্তু আমি ৰাইজ সজাগ হ'ব লাগিব তেওঁলোকে যে মিছলীয়া বুলি। ৰাইজক কি আহ্বান জনাব আম আদমি পাৰ্টিৰ? ৰাইজক আহ্বান এইটোৱে কৰিম, আপোনালোকে তেওঁলোকৰ প্ৰলোভনত, মিছা প্ৰতিশ্ৰুতিত ভুল নাযাব। আপোনালোকে ওলাই আহক, সকলোৱে আগবাঢ়ি আহক। আমি যদি চৰকাৰ গঠন কৰিব পাৰোঁ, আপোনালোকৰ যি অত্যাৱশ্যকীয় সামগ্ৰী আপুনিয়ে নহয় সকলো ৰাইজে যি প্ৰাপ্য তেওঁলোকে পাব। ওলাই আহক, আহি উঠি আম আদমি পাৰ্টিত যোগদান কৰক। যোগদান কৰি উঠি আমাৰ চৰকাৰ গঠন কৰাক সহায় কৰক। সহায় কৰিলে আপোনালোকে নিজৰ লগতে আপোনালোকৰ ল'ৰা ছোৱালীৰ ভৱিষ্যতে ভাল শিক্ষা পাব। ভাল শিক্ষা পালে ভাল চাকৰি পাব, কৰ্মসংস্থান পাব। তেতিয়াহে আমাৰ দেশখনৰ লগতে ৰাজ্যখনৰ উন্নতি হ'ব। बाक्सा जिल्लानि बरमा ओनसोलाव आम आदमी पार्टी बाक्सा जिल्ला कमिटिखौ दाफुंनाय जाबाय। गोदान दायित्व हिसाबै आम आदमी पार्टीनिफ्राय सांग्राम चौधुरी बिथांनो गोदान दायित्व होनाय जाबाय। फैबाय थानाय समफोराव बिथांनिफ्राय जों बेखौनो आसा खालामदो, जों स्टेटनि जानानै फैबाय थानाय दिनफोराव BTR इलेक्शनाव 2025 मायथाइयाव जि BTR इलेक्शन जागोन, बै BTR इलेक्शनाव आम आदमी पार्टीयाबो गुबुनफोर दलफोरजों जाहाथे जुजिनानै
सरकार गठन खालामनो हायो बेनि थाखाय जोङो नाजालांगोन आरो जोंहा फैबाय थानाय बिटिआर हिसाबै गंबा डिस्ट्रिक्ट गोदानै तामुलपुर दाजानाय इतिमধ্যে जोंहा इयो तामुलपुर डिस्ट्रिक्टआ दाजाबाय कमिटि हिसाबै आरो अदालगुरि दाजाबाय गाबोन चिराङाव जागोन बेनि समफोर जोंहा क'क्राझार डिस्ट्रिक्टआवबो कमिटि दानो थांगासिनो बेनिखायनो आं बिटिआर रायजोनिफ्राय गासैबो रायजो राजाफोरखौ बेखौनो खावलायो 75 बोसोर बिजेपि जि हाखन बे हाखनाव जों रायजो राजाफोरा मा मोनखो आरो इउपिपिएलआव जितिया बिटिआर सरकारा जेरैबायदि होनो सानदोंमोन खोथा बुंदोंमोन दा बैफोर खोथाफोरखौ रायजो राजाफोरा दिनै भुगिनो गोनां जादों गोबाव सम 17 बोसोर बिपिएफआबो राज खालामबाय सरकारा दाबाय हाग्रामानि नेतृत्वआव दा 2-3 बोसोर इउपिपिएल सरकार जानो थांगासिनो फैबाय थानाय दिनफोराव बेखौनो खावलायगोन आसामावबो आरो बिटिआरआवबो आम आदमी पार्टिया गुबुन दलफोरनिसाय नाम्बार 1 दलाव थानो हागोन बेखौनो मिजिंथिबाय